ৰাশি বৰ্মন আৰু মই এগৰাকী ফিজিঅথেৰাপিষ্ট। আজি মই আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট ভিডিঅ' এটা বনাইছোঁ। ভিডিঅ'টোৰ টপিকটো হ'ল ডায়েবেটিক ফুট পেইন কেনেকৈ ৰিলিফ কৰিব পাৰি। ডায়েবেটিছ ৰোগীৰ যেতিয়া ভৰিৰ বিষ হয় বা ভৰিৰ নামনেছ মানে তত নোহোৱা হৈ যায়, সেইবিলাক চিম্পটমছ কেনেকৈ কম কৰিব পাৰি তাৰ ওপৰত মই এটা এক্সাৰচাইজ ভিডিঅ' বনাইছোঁ। চ' ভিডিঅ'টো যেতিয়া শেষলৈকে চাই আৰু এক্সাৰচাইজকেইটা কমপ্লিট জানি ল'ব পাৰে। ফাৰ্ষ্ট এক্সাৰচাইজটোৰ কাৰণে ভৰিৰ পতাখন মাটিত টেপিং মুভমেণ্ট কৰিব। পতাখন উঠাব, দেন মাটিত থ'ব, উঠাব, দেন মাটিত থ'ব। এক্সাৰচাইজটো 20 টাইমছ কৰিব। ছেকেণ্ড এক্সাৰচাইজটোৰ কাৰণে ভৰিখন পকাত থ'ব, দেন ভৰিৰ পতাখন ৰাউণ্ডকৈ ঘূৰাব। দুখন ভৰিতে 20 টাইমছকৈ এক্সাৰচাইজটো কৰিব। প্ৰথমতে এখন ভৰিত 20 টাইমছ, দেন ছেকেণ্ড ভৰিখনত 20 টাইমছ। থাৰ্ড এক্সাৰচাইজটোৰ কাৰণেও ভৰিৰ পতাখন ৰাউণ্ডকৈ ঘূৰাব, কিন্তু ভৰিখন মাটিৰ পৰা ওপৰলৈ ৰাখিব। ছেইম এক্সাৰচাইজটো অপ'জিট লেগত কৰিব আৰু এক্সাৰচাইজটো 20 টাইমছকৈ দুখন ভৰিতে কৰিব। ফ'ৰ্থ এক্সাৰচাইজটোৰ কাৰণে ভৰিৰ পতাখন মাটিত থ'ব, দেন গেৰুৱাটো উঠাই দিব, দেন নমাই দিব। এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব। ফিফ্থ এক্সাৰচাইজটোৰ কাৰণে ভৰিৰ আঙুলিকেইটা শ্ল'লি মুভমেণ্ট কৰিব। দুখন ভৰিতে 20 টাইমছকৈ ছেইম এক্সাৰচাইজটো কৰিব। আঙুলিকেইটা শ্ল'লি মুভমেণ্ট কৰিব। ছিক্সথ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে আঙুলিকেইটাৰে পকাখনত খামুচি ধৰাৰ দৰে মুভমেণ্টটো কৰিব। ভৰিখন খামুচি ধৰিব, দেন ৰিলিজ কৰিব। আঙুলিকেইটাৰে শ্ল'লি খামুচি ধৰিব এণ্ড ৰিলিজ কৰিব। এক্সাৰচাইজটো 20 টাইমছ কৰিব, ইচ লেগ। ছেভেন্থ এক্সাৰচাইজটো হ'ল কাফ মাছল ষ্ট্ৰেচিং। নীটো বেণ্ড ৰাখিব, আনটো নী চিধা ৰাখিব, দেন ছেইমটো অপ'জিট ছাইডে কৰিব। পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব, দেন অপ'জিট ছাইডে ৰিপিট কৰিব, 10 ছেকেণ্ড হোল্ড কৰিব। লাষ্ট এক্সাৰচাইজটো হ'ল কোৱাড্ৰিচেপ মাছল ষ্ট্ৰেচিং। আঁঠুটো বেণ্ড কৰিব আৰু হাতখনেৰে ভৰিখন টানিব। পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব, দেন ছেইমটো অপ'জিট ছাইডে ৰিপিট কৰিব। চিম্পটমছবিলাক বেলেগ বেলেগ হয়। চ' আপুনি আপোনাৰ ফিজিঅথেৰাপিষ্টৰ এডভাইচ লৈ ল'ব যে আপোনাৰ কাৰণে এই এক্সাৰচাইজটো ভাল হয় নে নহয়। আৰু এক্সাৰচাইজকেইটা কৰোঁতে যদি কিবা পেইন অনুভৱ কৰে, তেনেহ'লে এক্সাৰচাইজকেইটা কৰা বন্ধ কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগিল, থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। থেংক ইউ।